নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভাল নিশ্চয়। আজি ভিডিঅ'টো মোৰ পথাৰৰ পৰাই বনাইছোঁ। এয়া ধান দাবলৈ আহিলোঁ আজি পথাৰত। এয়া হোৱা বাইদেউহঁতে ধান দাই আছে। এতিয়া আমি ভাত খাবলৈ বহিছোঁ। এয়া কটি আৰু বিলাহী দেই, মোৰ ফেভৰেট। তাৰপিছত এইফালে আলু ভাজি আৰু হাঁহৰ মাংস, এয়া দালি আৰু খৰিচা আৰু ভোট জলকীয়া। পথাৰত মানে এসাঁজ জুতি লগাই খাবলৈ বহুত ভাল লাগে নহয় জানো? আৰু শুকতি মাছ বাৰু কাৰ কাৰ প্ৰিয় কমেণ্ট কৰিবচোন। শুকতি মাছটো মানে পথাৰত খাই বহুত ভাল লাগে। এয়া আমি ভাত খাবলৈ খাই লৈছোঁ। বেছি দীঘলীয়া ভিডিঅ' নহয় বাৰু, এনেই শ্বৰ্টকৈ আৰু অকণমান পথাৰতনো কেনেকৈ টাইমখিনি কটালোঁ তাকে অকণমান স্মৃতি হিচাপে সাঁচি ৰাখিছোঁ আৰু। এয়া তাৰ ভাত পানী খাই মেলি আমি অকণমান বহি ধান কাটি ল'লোঁ। এতিয়া ঘৰলৈ যাবলৈ হৈ গ'ল। পথাৰৰ যিটো পৰিৱেশ মোৰ বহুত ভাল লাগে। মই সেইবাবে পথাৰলৈ আহি ভাল পাওঁ। এতিয়া আমাৰ যাবলৈ হৈয়ে গ'ল। ওলাই আহিছোঁ পথাৰৰ পৰা। আজিৰ ভিডিঅ'টো ইমানেই। বাই।